हेलो गाइस, আমি আজি এটা জেগালৈ যাব ওলাইছোঁ, গোসাঁই ঘৰলৈ যাব ওলাইছোঁ। কেলৈ যাব ওলাইছোঁ, আপোনালোকে কিয় যাব ওলাইছোঁ চাই থাকিবচোন। এয়া হাতত দেখিছেনে মই কেনেকৈ চপল লৈছোঁ, বৰষুণ দিছে পূৰা, যিহেতু সেইকাৰণে মানে চপল পিন্ধিব নোৱাৰোঁ আৰু বোকা পূৰা পানী হৈ আছে। চাওক আপোনালোকে ভৰি আছে পানী, আৰু মই হাতত এনেদৰে চপল লৈ কিনি ৰাস্তালৈকে ওলাওঁ। ৰাস্তাৰ পৰা গাড়ীত উঠিম, গাড়ীত মানুহজনী ওলাই ল'লে ধুনীয়াকৈ চুৰিয়া পিন্ধি। এয়া কেনেকুৱা পানী ফুল হৈ গ'ল দেখিছেনে, এফালে পূৰা পানী ফুল হৈ গ'ল, পানীয়ে পানী। আৰু আমাৰ মানে ৰাস্তাটো কি কৰিবি এনেকুৱা আৰু অৱস্থা। দাদাহঁতৰ পদূলিটো দেখিছেনে কেনেকুৱা পানী হৈ গৈছে। গৈ আছোঁ দেখিছেনে কেনেকুৱা হাবি মাজে গৈ আছোঁ। হাবি মাজে মানে কি জানেনে, ওচৰত থকা সেই চাইডৰফালে হাবিবিলাক দেখিছে নহয়, সেইবিলাক হৈছে ইজাপ, আৰু ইজাপৰ মাজেদি আমি গৈ আছোঁ। ইজাপৰ মাজেদি ৰাস্তাটো আছে। ৰাতিপুৱা ধাৰাসাৰ বৰষুণ, আৰু অলপ এতিয়া এৰা এৰা কৰিছে, হ'লেও এতিয়া দিব লাগি আছে বৰষুণ। ওপৰৰ পৰা চালে মানে ডাৱৰীয়াই লাগিছে। আৰু অকলশৰীয়া ঘৰটো দেখিছেনে হাবিৰ মাজত। ৰাস্তাত মানে এটা দুটা মানুহে লগ পাওঁ, আৰু এটা দুটা ঘৰ দেখিবলৈ পাইছোঁ। বেছি ওচৰা ওচৰি ঘৰ নাই, আৰু আমি গাড়ীও তেনেকৈ লগ পোৱা নাই, ক'ৰবাত এখন দুখন এনেকৈ লগ পাইছোঁ। আৰু এইবোৰ দেখিছেনে চাহ বাগিচা, ইমান ধুনীয়া চাহ বাগিচা। এজন মানুহৰে হয় এইবিলাক, কোম্পানী বাগান নহয়। দেখিবলৈ বহুত ভাল লাগে কিন্তু চাহ বাগিচা শাৰী শাৰী কৰি। আৰু আমি এয়া সত্ৰঘৰ পালোহি। আহিয়ে পোনে বগা ৰাঞ্চা দেখিবলৈ পালোঁ, ইমান ধুনীয়া লাগিছে, ঘাঁহ খাই আছে চাওকচোন। এয়া হৈছে হুলং সত্ৰঘৰ, ভিতৰ ফালে আছে, আৰু ভিতৰ ফালে আপোনালোকক দেখুৱাব নোৱাৰিম চাগে। মই টেবুলত ভৰি হাত ধুই সোমাইছোঁ। বৰষুণ হৈয়ে আছে মানে পূৰা। আহিয়ে কেৱল দুটা দুজনক লগ পালোঁ, আৰু ৰখিব লাগিব বুলি কোৱাত সেয়ে ভোক লাগিব বুলি এয়া চুঙাৰ পিঠা দিছে খাবলৈ, আৰু সান্দহ দিছিলে খাবলৈ, চাহ বনাই দিছে। আৰু আমি সত্ৰঘৰত সেৱা কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বগা ৰাজহাঁহ দুটাও বোনাত ভৰাই ল'লোঁ, অটৰ পাছফালে লৈছোঁ। বেটাই মানে সিহঁতক চাই যাবলৈ অটৰ পাছফালেদি উঠিলে। আৰু এইজন দাদাৰ পৰা হাঁহ দুটা কিনিছিলোঁ। আজি মঙলবাৰ আছিল, আৰু ফিলবাৰীত বজাৰ বহিছিল। আমি পুৱা যাওঁতেই বজাৰ বহি আছিল, আৰু এতিয়া ঘূৰি আহোঁতে বজাৰ উঠিলেই। এইদৰে ৰাস্তাৰ কাষে কাষে বেপাৰীবিলাক শাক পাত ফল মূল আদি কৰি লৈ ইয়াত বহে, বজাৰ বহে। গাঁৱলীয়া জেগা যদিও এডোখৰ অলপমান টাউন নিচিনা আছিলে। আৰু আমি পূৰা এতিয়া ঘৰলৈ দবাইছোঁ, ড্ৰাইভাৰে দবাইছে আৰু পূৰা গেৰ লগাইছে। গধূলিও হৈ আহিছে, তাতে বহুত ভাগৰ লাগিছে, টোপনি টোপনি লাগিছে। এই আকৌ দেখিলোঁ মাছ মাৰি আছে, জাকৰি মাৰি আছে ছোৱালী দুজনী।